হেল্ল' গাইজ, কি খবৰ? আজি এটা ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে আমলৰি টোপৰ ৰেচিপি। আমলৰি টোপ বহাগৰ বিহুৰ উৰুকাৰ দিনাখন আমি সকলোৱে খাওঁ। 100 এবিধ শাকৰ সলনি আমলৰি টোপ খালেও হয় বুলি জ্যেষ্ঠসকলে কয়। আচলতে 100 এবিধ শাক ওচৰত পোৱা নাযায়, গতিকে আমি আমলৰি টোপেৰেই সেই 100 এবিধ শাকৰ আমাৰ খালী ঠাইখিনি পূৰণ কৰি দিছোঁ। আহক তেন্তে আমি ৰেচিপিটো আৰম্ভ কৰোঁ। দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো আহক। এতিয়া কেৰাহী এখন গৰম কৰি তাতে তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই ইয়াতে দিম পিঁয়াজ আৰু 2-2ফালমান জলকীয়া দি দিছোঁ। যিসকলে জলকীয়া বেছি খাই ভাল পায় তেওঁলোকে বেছিকৈ দিব। এতিয়া এই পিঁয়াজ আৰু জলকীয়াখিনি আমি লৰাই ল'ব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে আমি ভাজি থাকিব লাগিব। এতিয়া পিঁয়াজখিনি লাহে লাহে সিজিবলৈ ধৰিছে। এতিয়া ইয়াত দি দিম আমলৰি টোপখিনি। এতিয়া মই ইয়াতে হালধি অলপ দি দিছোঁ। যিহেতু তেলত মই হালধি দি লোৱা নাছিলোঁ, সেইকাৰণে পিছত দিছোঁ। এতিয়া হালধিখিনি দি ধুনীয়াকৈ মিহলাই ল'ব লাগিব। আপোনালোকে বাৰু কোনে কোনে আমলৰি টোপ খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। আমাৰ ঘৰত বহাগৰ বিহুৰ প্ৰথম দিনাখনেই আমলৰি বাঁহ পাৰে আৰু যিখিনি আমলৰি টোপ ওলায় সেইখিনি অকণমান হ'লেও ওচৰ চুবুৰীয়া সকলোৰে লগত ভগাই খাই বেছি ভাল লাগে। আমাৰ দেউতাহঁতে তেনেকৈ ধৰণে অলপমান হ'লেও ওচৰ চুবুৰীয়াৰ লগত বিলাই খায়, তেতিয়া বেছি আনন্দ পায়। আৰু এতিয়া মই ভালদৰে এই আমলৰি টোপখিনি লৰাই লৈছোঁ। অলপ সময় এনেদৰে ভাজি থকাৰ পাছত ৰাতিপুৱাৰ কণী যুঁজত জিকা কণী কেইটামান আছিলে, ভগা কণী হয়, বেয়া হৈ থাকিব, সেইকাৰণে ভাবিলোঁ কণী দি দিওঁ লগতে। এতিয়া ইয়াতে মই 4টামান কণী দি লৈছোঁ। ৰাতিপুৱা যিহেতু খেলত জিকা কণী, সেইকাৰণে দিবলৈও সুবিধা হৈছে। এনেদৰে ভাঙি ল'লোঁ। এতিয়া ধুনীয়াকৈ লৰাই ল'ব লাগিব। এতিয়া এনেদৰে কণীখিনি মিহলাই ল'ব লাগিব। খুব ধুনীয়াকৈ মিলি গৈছে আমলৰি টোপৰ লগত কণীখিনি। এতিয়া অকণমান সময় এনেদৰে আমি ভাজি থাকিব লাগিব। যেতিয়ালৈকে ড্ৰাই হৈ নাযায় তেতিয়ালৈকে আমি ভাজি থাকিব লাগিব। ইয়াত আপোনালোকে মছলা এড কৰিব পাৰে, কিন্তু মই যিহেতু মছলা ইমান খাই ভাল নাপাওঁ, সেইকাৰণে এড কৰা নাই মছলা। নৰ্মেলি নহৰু আদাও দিব পাৰে, কিন্তু মই সেইটোও ব্যৱহাৰ কৰা নাই। অকল পিঁয়াজ আৰু জলকীয়া দি ভাজিছোঁ। আপোনালোকে বিভিন্ন ধৰণে ইয়াৰ সোৱাদ ল'ব পাৰে। আমি যিহেতু খুব সাধাৰণভাৱে খাদ্যবিলাক খাওঁ, সেইকাৰণে এনেধৰণেই ৰান্ধিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেলেগ ধৰণেও ৰান্ধি খাব পাৰে। এতিয়া এইখিনি ধুনীয়াকৈ সিজি গ'ল। এটা পাত্ৰত এনেদৰে উলিয়াই লৈছোঁ। কেৰাহীৰ পৰা গোটেইখিনি ধুনীয়াকৈ এই পাত্ৰটোত উঠাই লৈছোঁ। এয়া চাওক, আমাৰ আমলৰি টোপৰ ৰেচিপি ৰেডি হৈ গ'ল। ভিডিঅ'টি চাই কেনেকুৱা পালে আপোনালোকেও জনাব। খাই কিন্তু খুব ভাল লাগিলে। এয়া চাওকচোন। আপোনালোকেও এবাৰ প্লিজ ট্ৰাই কৰি চাব, খুব ভাল পাব খাই।